চুলি বান্ধি আহিছ হা হা ছাৰ মইনো কি জানো ইহে কৈছিলে এনেকৈ বোলে ৰঙা ৰঙা টায়াৰ পিন্ধিলে বগা বগা চোলা পিন্ধি স্কুলত ছোৱালী সোনকালে পতিব আৰু আমাৰ তিনিওটাকে স্কুলত হিৰ' হিৰ' লাগিব। সঁচাকৈ ছাৰ টাই লগাই আহিলে একদম হিৰ' হিৰ' লাগে। হিৰ' হিৰ' লাগে নহয় হিৰ'গিৰি তই দেখাইছো কি হ'ল গোটেই বহীখন খালিহে দেখোন মই কৰিব যে এইখিনি একোৱে নাই ঘৰত কি মোৰটো কৰি থাক এইটো কি বাৰু সৰু সৰু পুঠি মাছ ধৰিব নোৱাৰো সৰুৰে পৰা তোমাক ভাল পাই এৰিব নোৱাৰো বাহ বাহ ৱাহ ৱাহ ফুল ৰুলে নহ'ব পানী দিব লাগিব ভাল পালে নহ'ব বিয়া পাতিব লাগিব আম পালে কাটি খাম নেমু পালে চেপি খাম আৰু তোমাক পালে ধৰি লৈ কিছ কিছ কি এইবিলাক লিখিছে কি হ'ল এনেকৈ কুকুৰা কামোৰা নিচিনা ধৰিছ যে ক'ৰবাত জুই লাগিলে নেকি ছাৰে যে হোমৱৰ্ক কৰিব দিছিলে কৰিলি নাই কৰা নহয় যা ছাৰে মুৰ্গা বনাই আছে তই মুৰ্গা বনাইছে আজি ভালকৈ খাবা ছাৰ আপুনি বোলে মুৰ্গা বনাইছে আপুনি ইমান পেট গেলা কেতিয়া হ'ল আমাকতো খাবলৈ মাতিব লাগে অকলে অকলে খাইছে ন আমাকো অলপ দিব আজি অকল শুকান ৰুটিকে লৈ আহিছোঁ মুৰ্গা খাবি ন এইফালে ছাৰ দিয়ক বহুত দিনৰ পৰা খোৱা নাই ইমান ধুনীয়া মালো এইজনী তাতোতকৈ ধুনীয়া হিৰক ইমান ধুনীয়া মাল পতাইছা তুমি এজনী চা ইমান গধুৰ মজা একদম ধুনীয়া তহঁতে মোৰ মালকেইটা মুখ লগাবি এতিয়া আৰু চাবি এইজনী চা এইজনী ৰাজবৰ হয় এইজনীতো মোক কৈয়ে দিছে জান তুমি মোক কেতিয়া বিয়া পাতিলা তোমাক নাপালে মই কিন্তু মৰি যাম ভাত পানী খাবলৈ বাদ দিম আৰু মই কৈছোঁ আৰে প্ৰথমে মেট্ৰিকটো পাছ কৰি লওক তাৰপিছত বিয়া কথা কৈ পাগলী ছোৱালী হিৰক দা তুমিচোন বৰ খেতেৰা আছা ময়ো এজনী যদি পতাব পৰা হ'লে কেতিয়ানো ময়ো এজনী পাম মানিছোঁ মই বাৰু অকণমান জোখতকৈ বেছি ধুনীয়া সেই বুলি ছোৱালীবিলাক মোৰ কাৰণে ইমান পগলা হ'ব লাগেনে একদম মাথা চাথা খাই দিয়ে বুজে ছোৱালীবিলাকে বেলেগবিলাকলৈতো অকণ ভাবিব লাগে কেতিয়াবাতো মোৰ ছোৱালীবিলাকলৈ একদম খং উঠিছে মেছেজৰ ওপৰত মেছেজ ফোনৰ ওপৰত ফোন আৰু যেনিবা ধুনীয়া ল'ৰা নাই হে এই চা এই ছোৱালীয়ে মেছেজ হ'ব আই লাভ ইউ জান নালাগে বেলেগৰ মেছেজ চাবলৈ এই পোৱালীবিলাকক বেঙেনা পিন্ধি খুব ভাল লাগে সঁচাকৈ বুলি ভাবে দেই
দোকান টেনশ্যন নলবি মই আছো নহয় তাৰ নিচিনা ছোৱালী ঢেৰ পাবি ভাই দোকান তোৰ ছোৱালীৰ কাৰণে কান্দিব কেলে লাগে ছোৱালী তোক কিমান লাগে ক মই তোক 1000টো তোৰ আগত থিয় কৰি দিম ক কিমান লাগে ক নাকান্দিবি দোকান এই তই চাচোন একফালে এইবাৰ এনেকুৱা নাকান্দিবি আমাকো দুখ লাগে নহয় নাকান্দিবি এনেকুৱা তোক ছোৱালী লাগে ন মই তোক 1000টো আনি থৈ দিম তোক কোনটো পচন্দ লাগিব সেইটোৱে ল'ব পাৰ ঠিক আছে তই এতিয়া নাকান্দিবি ঠিক আছে কান্দিবলৈ বাদ দে আৰু মনে মনে থাক দেই কান্দিবলৈ বাদ দে দোকান মই ছোৱালী পতাই দিম তাইৰ কাৰণে কি কৰা নাই মই তাইৰ কাৰণে চানা আনি দিছিলোঁ চকলেট আনি দিছিলোঁ মোবাইলত তাইৰ কাৰণে কিমান পইচা খৰচ কৰিলোঁ ৰিচাৰ্জ সুমিয়াই লেংটা হৈ গ'লোঁ এতিয়া ৰশ্মিয়ে ফোন কৰি কৈছে তাই বোলে মোক ভাল নাপায় ৰমনেকে ভাল পায় ভাবিছিলোঁ তাইৰ নামৰ হাতত টেটু আঁকি ল'ম তাই মোক ধোকা দিলে আজি মই ঘৰলৈ গৈয়ে তাইৰ দুখত হাতখন বেলেগতে কাটি দিম নহ'লে মই আজি গাড়ী আগতে পৰি মৰি দিম যা ইয়াৰ কাৰণে পানী লৈ আহিবি যা পানী লৈ আহিবি কি হ'ল ইয়াৰ এই ৰশ্মি এৰি দিলে এইটো কাৰণে কান্দি আছে দুখ কৰিব লাগে নেকি হা এজনী ছোৱালী এৰি দিলে কি হ'ল আৰু ধুনীয়া ধুনীয়া ছোৱালী পাবি এজনী ছোৱালী এৰি দিলে তই আৰু এজনী পতাই ল সেইজনী ছোৱালী এৰি দিলে আৰু এজনী পতাই ল'বি মুঠতে এজনীৰ পিছত এজনী পতাই থাকিবি হাৰ মানিব লাগে নেকি হয় নাই কচোন মোক চা মই ক্লাছ 10ত 8 বাৰ ফেইল কৰিছোঁ তই কেইবাৰ ফেইল কৰিছোঁ 8 বাৰ অঁ শুনিলি মই হাৰ মানিছোঁ নেকি 8 বাৰ ফেইল কৰিছোঁ মই তথাপি জানো হাৰ মানিছোঁ নাই মনা পাৰিলে আৰু দুবাৰমান মই ফেইল কৰিম তাৰপিছতহে মই কলেজলৈ যাম কলেজলৈ গ'লে কিমান ভাল লাগিব নতুন নতুন মাল খাবলৈ পাম এইকেইটা কিন্তু কিমান চাই থাকিবি তেতিয়াহে মজা লাগে বুজি পাইছ ন মই তোক কি কৈছোঁ অঁ তই ঠিকেই কৈছ মই বেলেগ এজনী ছোৱালী পতাম তেতিয়া হওক তই বেলেগে হাত কটাটো কেঞ্চেল মই বেলেগ এজনী ছোৱালী পতাম এজনীৰ পিছত এজনী পতাই গৈ থাকিম মই হাৰ নমনো ছোৱালী লাইন লগাই দিম এতিয়াই পতাম মই গৈ আছোঁ যা তহঁতি যা হেল্প কৰি দিবি দেই অঁ যা ভালকৈ পঠাবি দেই এই পোৱালি পঢ়ি যাওঁ ইয়ালৈ চাওঁ কি কৰিছ ঐ চা এই ছোৱালী দুজনী ইয়াতে বহি আছে যাওঁ নি মই নম্বৰটো লৈ আহোঁ নাই তই যাব নালাগে মইহে যাম মইহে বেছি দিম love you. Oi, epina. তামাম হেণ্ডসাম লাগিছে দেই ঐ তই ইয়াত বহি কি কৰিছ নাই ছাৰ এনেই বহি আছিলোঁ ইয়াত মই ক্লাছত যাব লাগে নাই চশমা লগাই ষ্টাইল দিব আহিছ মুখে হিৰো লাগিছে আছিলে তাকো লৈ গলি
তাৰ বুলি মোৰ গাৰ্লফ্ৰেণ্ডকেইটা লৈ যোৱাহেঁতেনে ঠিক আছিলে 20টামান আছে এতিয়া মই চশমা নাথাকিলে ছোৱালী পটাম কেনেকৈ ছোৱালী সংখ্যা নেবাঢ়িব দেখোন চশমা এখনেই আছিলে তাকো লৈ গ'ল মই গাৰ্লফ্ৰেণ্ড কেনেকৈ পঠাম ইহঁতো ডান্স পাই আছে মোৰো ডান্স ল'ৰা ছোৱালীবিলাক বহুত বদমাছ হৈ গৈছে সিহঁতক আজি পিটিবই লাগিব কেনেকৈ পিটিম সিহঁতক কেনেকৈ ঐ তই যাবি না এইটো অংক হ'ল নেকি ছাৰ এইটো যোনে হ'লেও কৰিব পাৰিব ছাৰ বাচ্চা এটাও কৰিব পাৰিব ছাৰ পাছে পাছে 55 নহয় পাছে পাছে 10 হয় মূৰ্খকেইটা ল'ৰাকেইটাই বহি উলিয়া এই অংককেইটা কৰি মোক দে পঠাব মই অলপ ৰেষ্ট লৈ ল'ম বৰাবত কৰ হৈ গ'ল ছাৰ ঐ ঐ কোন হয় বে ছাৰক সোধচোন পেচাব যাব পাৰিম নেকি বহুত জোৰকৈ লাগিছে পেচাব সোধ না এই নাই মোক সুধিব নাই মোক ছাৰে বহুত বেয়া পিটিব মই সুধিব নাই তই নিজে সুধ না মই পেনতে মুঠি পাম ঐ ৰ এইটোতে মুতি দে লগ চাইডত এই মই না ৰাখো কোনে তই ৰাখ ল তই ৰাখ এই ৰাখ না ৰাখ মই নাৰাখো এই ৰাখ না তই ৰাখ এই নাৰাখো তই ৰাখ এই তই ৰাখ না তই ৰাখ গুনাইছে তই ৰাখ কি হ'ল দাদা নেমু পানী এইখিনি কাৰণে যদি কাজিয়া লাগিছ বহুত গৰম পৰিছে ময়ে খাই দিম ইমান কাঢ়া দে ক'ৰ পৰা আনিলি ছাৰ এইখিনি নেমু পানী নহয় ন দোকানে মুটি পিনে বটলত ভৰাই থৈছে মাছৰ পানী মোক খাই দিছ ভাল কাম নকৰিলি তহঁতি এইটো কাৰণে তহঁতি সদায় মাৰ খাবি ঐ মাষ্টৰ কল বিন্দাছ থাক নাচ যদি আমাৰ ভিডিঅ'টো নতুনকৈ চাইছে লাইক কৰিব আৰু কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব লকডাউন হোৱাৰ বাবে ভিডিঅ'টো দিয়াত দেৰি হ'ল মানে আমাৰ বহুত প্ৰব্লেম হ'ল কোনোমতে বনাইছোঁ আৰু চাব আৰু ভিডিঅ'টো আৰু সোনকালে ভিডিঅ' দি আছোঁ সোনকালে দিবলৈ ট্ৰাই কৰিম